মুগাৰ ৰিহাখনত একেবাৰে কম সময়ত বান্ধিলোঁ মই এনেদৰে আপোনালোকক দেখাইছোঁ। স্বাগতম জনাইছোঁ সকলোকে, মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ ৰিহা চাদৰত কেনেকৈনো সহজে দহি নপকোৱাকৈ থোপা বান্ধিব পাৰি। চাওকচোন, প্ৰথমে আঁচলৰ যিবোৰ সূতা আছিলে সেই সূতাবোৰ ভাগ ভাগকৈ এটা এটা গাঁঠি দি ল'ম। মানে গাঁঠি দি ল'ব লাগে এইকাৰণে সূতাটো তেতিয়া ওলাই নাহে, আৰু যিহেতু জাল গুঠনি দিব পাৰি। মই এইটো বেলেগ পদ্ধতিত বান্ধিছোঁ। সূতাখিনি মানে কিছুমানে পকাই লয়, কিন্তু মই পকাই নলওঁ, এনেকৈ একদম সহজভাৱে বান্ধিব পাৰোঁ। যদি আপোনালোকে ভাল পায় স্ক্ৰিপ্ট নকৰাকৈ চাব, আৰু এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। চাওকচোন, খুবেই ধুনীয়া হয়। যিহেতু দৈনন্দিন কামবোৰ মই দেখাই আছোঁ, চাদৰৰ দহি বটা ভিডিঅ' মই আগতো দিছিলোঁ, আৰু এইখন কাপোৰত যিহেতু কৰিলোঁ, আৰু আপোনালোকৰ বহুতে মোক কৈছিলে যে আঁচলৰ সূতাৰে দহি বটা ভিডিঅ' দিবচোন পাৰিলে, সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ। আৰু যদি ভাল পায় আপোনালোকে চাই নিজৰ কামটো নিজে কৰি ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শিকিব পাৰিব। যিহেতু ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজত সদায় দি আছোঁ আৰু দি থাকিম, আপোনালোকে মৰম দি গৈ থাকিব। ফাইনেলি এটা এটা গাঁঠি দি ল'লোঁ। জাল গুঠনি বুলি কয়, ইয়াতে আকৌ বেলেগ ধৰণে গাঁঠি দিব পাৰে, কিন্তু মই একে সহজভাৱে দিছোঁ। আপোনালোকে নিজৰ কাপোৰখন নিজে কৰি ল'ব পাৰিব। তাৰে মাজতে এতিয়া মই সেই গাঁঠিৰ মাজতে মই এতিয়া দহি সূতাটো দিলোঁ। দি লৈ এতিয়া আকৌ সেই দুটা গাঁঠি দি দিম। এয়া এটা গাঁঠি, এই দুটা গাঁঠি টাইট কৰি দিব, তেতিয়া সূতাটো কেতিয়াও ওলাই নাযায়। তাৰে পিছতে সূতাখিনি ধুনীয়াকৈ সামৰি ল'লোঁ। লৈ এতিয়া সেই আঙুলি কিনাৰেদি মই বেজীটো পাৰ কৰিম। মানে সেয়া পাক এটা দিলোঁ, পাক এটা দি এতিয়া ইফালেদি লৈ আহিছোঁ, আৰু আঙুলি কিনাৰেদি আকৌ এটা পাক ঘূৰাই দিম। এয়া দেখিছেনে, আকৌ এটা পাক ঘূৰাই দিছোঁ। ঘূৰাই দি ধুনীয়াকৈ টানি দিছোঁ। টানি দিলে মানে সূতাটো কেতিয়াও ওলাই নাযায়। আৰু এটা চোঁচা কাটি দি এতিয়া সেই সোঁ মাজেদি লৈ এতিয়া মই মাজেদি পাৰ কৰি দিলোঁ। এয়া মাজেদি পাৰ কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ সামৰি ল'লোঁ। লৈ এখন কেঁচি সহায়ত মই সমানে কাট দি দিলোঁ। চাওকচোন থোপাটো কিমান ধুনীয়া হৈছে। এনেদৰে বান্ধিব, তেতিয়া সূতাটো ওলাই কেতিয়াও নাযায়। আৰু এটা বান্ধি দেখালোঁ। যিহেতু গোটেইবোৰ কাপোৰত দেখাবলৈ বহুত সময় লাগিব, সেইকাৰণে 2-4টা বান্ধি দেখাইছোঁ। আৰু আপোনালোকে এনেকৈ বান্ধি নিজৰ কাপোৰখন নিজে কৰি ল'ব পাৰিব। যিহেতু দহি বটা কাপোৰ, দহি বটিবলৈ বহুত পইচা লাগে, নিজৰ কামটো নিজে কৰি ল'ব পাৰিতো পইচাটোও ৰাহি হয়। এই দুটা গাঁঠি দি পকাই দিলোঁ। এতিয়া তাৰে সোঁ মাজেদি মই এতিয়া বেজীটো পাৰ কৰি দিছোঁ। দি সেই আকৌ যিডাল সূতা আছে তাৰে মাজেদি সূতাটো পাৰ কৰি দিলোঁ। দি এতিয়া সোঁ মাজেদি মই বেজীটো এয়া সোমোৱাই দিছোঁ। সোমোৱাই দি সমানে কাট দি দিছোঁ। চাওকচোন, এইটো হৈ গ'ল। ফাইনেলি মোৰ বান্ধা হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো অল কৰি দিব। তেনেহ'লে আজিলৈ বাই।